কাঞ্চন ৰংগক্ষেত্ৰ নাম দি অসম ভাওনা সমাৰোহ অনুষ্ঠিত কৰি আহিছে তেনেজনা দূৰদৰ্শী তেনেজনা বিশাল ব্যক্তিত্বৰ গৰাকী প্ৰভু ঈশ্বৰৰ জন্মদিন আমি অনুষ্ঠিত কৰিবলৈ পাই সঁচাকৈ আমি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ চাৰিং তথা সমগ্ৰ অঞ্চলৰ ৰাইজে অতি স্বতঃস্ফূৰ্তভাৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আমি প্ৰভু ঈশ্বৰক মঞ্চলৈ আগুৱাই নি তেখেতৰ যথাস্থানত বহুৱাবৰ বাবে উদযাপন সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ সাধাৰণ সম্পাদক প্ৰাঞ্জল কাকতি ডাঙৰীয়াই আমাৰ চিৰনমস্য শ্ৰী শ্ৰী আউনীতি সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ দেৱগোস্বামী প্ৰভু ঈশ্বৰক এখনি ফুলাম গামোচাৰে আদৰণি জনাইছে আমাৰ অৰুণ হাজৰিকা দেৱে আমাৰ সকলো শ্ৰদ্ধাৰ আজিৰ এই মুকলি সভাৰ সভাপতি শ্ৰীযুত তুৱাৰাম খনিকৰ ছাৰক এখনি ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিপুল গগৈদেৱে আজিৰ এই অনুষ্ঠানৰ উদ্বোধক মহোদয় আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত ভাস্কৰ জ্যোতি মহন্তদেৱক এখনি ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ উদযাপন সমিতিৰ উপসভাপতি যাদৱ শইকীয়া ডাঙৰীয়াই আমাৰ মৰম তথা শ্ৰদ্ধাৰ চিনস্বৰূপে শ্ৰীযুত ভাস্কৰ জ্যোতি মহন্তদেৱলৈ আমি এখনি সম্বৰ্ধনা পত্ৰ তৈয়াৰ কৰিছিলোঁ পত্ৰখনি পাঠ কৰি দিবৰ কাৰণে মই আমাৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সৌৰভ শইকীয়াক অনুৰোধ জনাইছোঁ পৰম পূজ্যপাদ প্ৰভু ঈশ্বৰলৈ সেৱা নিবেদন কৰিছোঁ ডেকা প্ৰভু ঈশ্বৰলৈ সেৱা নিবেদন কৰিছোঁ মঞ্চত উপবিষ্ট গুণী জ্ঞানী ব্যক্তিসকললৈ সেৱা জনাই আমি কৃতজ্ঞতা পত্ৰ ভাগি পাঠ কৰি দিবলৈ আগবাঢ়িছোঁ শ্ৰী শ্ৰী গোবিন্দ জয়তী শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰভু ঈশ্বৰৰ ৬৭ সংখ্যক উপজা দিনত সম্ভাৱনা দিৱস উদযাপন তাৰিখ 19 জেঠ ইংৰাজী লেখেৰে 3 জুন 2025 চন মঙলবাৰ স্থান ৰাস মহোৎসৱ আৰু কলাকৃষ্টি কেন্দ্ৰ চাৰিং শিৱসাগৰ সম্বৰ্ধনা পত্ৰ প্ৰতিমাননীয় শ্ৰীযুত ভাস্কৰ জ্যোতি মহন্ত মুখ্য তথ্য আয়ুক্ত অসম চৰকাৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান অসম আৰক্ষী পৰিচালন ন্যাসৰক্ষী শ্ৰীমন্ত ফাউণ্ডেশ্যন শ্ৰদ্ধাস্পদেশু জয় জয়তী সম্ভাৱনা দিৱস উদযাপন সমিতি আৰু ৰাস মহোৎসৱ কলাকৃষ্টি কেন্দ্ৰ চাৰিঙৰ তৰফে আপোনাক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আমাৰ সকলোৰে চিৰনমস্য আন্তৰ্জাতিক খ্যাতিসম্পন্ন আধ্যাত্মিক গুৰু ডক্টৰ শ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰভু ঈশ্বৰৰ ৬৭ সংখ্যক জন্ম জয়ন্তী সম্ভাৱনা দিৱস 2025 এই পবিত্ৰ অনুষ্ঠানত আপোনাক উদ্বোধক হিচাপে লাভ কৰি আমি বিমল আনন্দ লাভ কৰিছোঁ আৰু আপোনাক ইয়াৰ বাবে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ হে মহান আপোনাৰ অন্তৰাত্মাৰ যি অন্তৰ্দৃষ্টিৰ লগতে মানৱীয় প্ৰজ্ঞাৰে মানৱ জীৱনৰ সজ্জাৰ বিভিন্ন দ্বন্দ্ব সংঘাত তথা সৌন্দৰ্য নিৰ্যাসৰ স্বাক্ষৰ ৰাখি আপোনাৰ দুৰন্ত প্ৰতিভাৰে সমাজৰ ক্ষেত্ৰত আপুনি যোগাই অহা সেৱা আৰু অনবদ্য অৱদানৰ বাবে হেজাৰজনৰ শ্ৰদ্ধা আৰু সন্মান বুটলিবলৈ সক্ষম হৈছে প্ৰকৃতাৰ্থত
সেই সন্মান আপোনাৰ প্ৰাপ্য। কৰ্মক্ষেত্ৰত উচ্চতম পদত অধিষ্ঠিত হৈও বিনয়তা আৰু সৰলতাৰ ভূষণেৰে ভূষিত হৈ অসমীয়া সংস্কৃতিৰ মহাসমুদ্ৰত অৱগাহন কৰি প্ৰজ্ঞাৰ মুকুতা বুটলি জননীক উজ্বলাই তুলিবলৈ সক্ষম হৈছে। আমি আশা প্ৰকাশ কৰিছোঁ ভৱিষ্যত দিনবোৰত আপুনি গুৰুজনাৰ আদৰ্শ আৰু সৃষ্টিৰাজিক বুকুত বান্ধি বিশ্বৰ বুকুত সেইসমূহৰ গগনচুম্বী সৌধ নিৰ্মাণ কৰক আৰু জীৱন যুদ্ধত এজন অক্লান্ত অপৰাজেয় সৈনিক হিচাপে সত্য সুন্দৰৰ বিজয় ধ্বজা উৰুৱাই অসমী আইক ধন্য কৰক। পৰিশেষত সুস্বাস্থ্য সহিতে গোবিন্দ মহাপ্ৰভুৱে আপোনাক পৰমায়ু প্ৰদান কৰি ঐহিক আৰু পাৰদৰ্শিক দুয়োটা সুখৰ গৰাকী কৰক। এই সুবাসনাৰে গোবিন্দ মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা জনালোঁ। ক্ষীৰোদ খনিকৰ সভাপতি, প্ৰাঞ্জল কাকতি সম্পাদক, ৰাস মহোৎসৱ কলা কৃষ্টি কেন্দ্ৰ চাৰিং শিৱসাগৰ, বিশ্বকান্ত বৰুৱা সভাপতি, সৌৰভ শইকীয়া কাৰ্যকৰী সভাপতি, উৎপল খনিকৰ, মিলন খনিকৰ যুটীয়া সম্পাদক, সম্ভাৱনা দিৱস 2025 উদযাপন সমিতি। ধন্যবাদ। আমাৰ সকলোৰে চিৰপূজ্য শ্ৰী শ্ৰী আউনীআটীয়া সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ চৰণত সেৱা নিবেদিছোঁ। ডেকা সত্ৰীয়া প্ৰভু ঈশ্বৰৰ চৰণত সেৱা নিবেদিছোঁ। মঞ্চত আসন গ্ৰহণ কৰি থকা শ্ৰদ্ধাৰ মোৰ শিক্ষাগুৰু, আজি সভাৰ সভাপতি তোৱাৰাম খনিকৰ ছাৰ, আজিৰ এই সম্ভাৱনা দিৱস আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবৰ বাবে আমাৰ মাজত উপস্থিত হোৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসম আৰক্ষীৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান আৰু অৱসৰৰ পিছতো সনাতনী সভ্যতা সংস্কৃতিৰ দিশত নিৰবিচ্ছিন্নভাৱে সেৱা আগবঢ়াই অহা শ্ৰদ্ধাৰ ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়া, ইতিমধ্যে মঞ্চত আসন গ্ৰহণ কৰা বিভিন্ন ঠাইৰ পৰা অহা সন্মানীয় বিশিষ্ট ব্যক্তিসকল, সন্মুখত আসন গ্ৰহণ কৰি থকা বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ ব্যক্তিসকল, বিভিন্ন নামঘৰৰ পৰা আহি ইয়াতে সমবেত হোৱা ভকত বৈষ্ণৱসকল, আই মাতৃসকল, সংবাদ ক্ষেত্ৰৰ লগত জড়িত শ্ৰদ্ধাৰ লোকসকল, ৰাস মহোৎসৱ আৰু কলা কৃষ্টি কেন্দ্ৰৰ সন্মানীয় বিষয়ববীয়াসকল আৰু সমবেত ৰাইজ, চাৰিংবাসীৰ কাৰণে এটা অতি শুভ মুহূৰ্ত, শুভ দিন আৰু এই পবিত্ৰ ক্ষণত আমি প্ৰথমতে প্ৰভু ঈশ্বৰৰ চৰণত সেৱা জনাই সকলোকে আমি ভক্তিপূৰ্ণ সেৱা নিবেদিছোঁ আৰু আজিৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত আপোনালোকে আগবঢ়োৱা আন্তৰিক সহযোগিতাক আমি ধন্যবাদ আৰু কৃতজ্ঞতাৰে সৈতে সকলোকে পুনৰ সেৱা নিবেদিছোঁ। চাৰিং ৰাস মহোৎসৱ আৰু কলা কৃষ্টি কেন্দ্ৰত যোৱা মাৰ্চ মাহৰ আগভাগত আমাৰ সকলোৰে পৰিচিত আমগুৰিৰ সাংস্কৃতিক কৰ্মী উৎপল খনিকৰে আমাক জনাইছিল যে আমাৰ সকলোৰে পূজ্য আউনীআটী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ 67 সংখ্যক জন্মদিৱসৰ বাবে চাৰিং ৰাস মহোৎসৱ আৰু কলা কৃষ্টি কেন্দ্ৰৰ স্থান হ'লে কেনে হয়। আমি সদায় চাৰিংবাসী গুণী জ্ঞানীজনৰ সান্নিধ্যৰ বাবে ব্যাকুল হৈ থকাৰ এটা সামাজিক পৰিয়ালেৰে সমন্বিত হৈ আছোঁ আৰু স্বাভাৱিকতে উৎপল খনিকৰে কোৱা কথাষাৰে আমাৰ সকলোকে আনন্দ দিছিল আৰু আমি একে আশাৰে সেই প্ৰস্তাৱ, সেই উদযাপনৰ তাৰিখ বা বিভিন্ন ক্ষেত্ৰত আমাৰ কৰণীয় সম্পৰ্কত আলোচনা কৰিবলৈ আমি প্ৰভু ঈশ্বৰৰ ওচৰত গৈ উপস্থিত হৈছিলোঁগৈ। প্ৰভু ঈশ্বৰৰ চৰত বহি আমি এই দিনটোৰ কেনেধৰণে উদযাপন হ'ব, কি পৰ্যায়ত হ'ব, আমাৰ দায়িত্ব কি হ'ব, সকলোখিনি পাতি আজিৰ এই মহেন্দ্ৰ ক্ষণত আহি আজি আমি উপস্থিত হৈছোঁ। সঁচাই আমি অভিভূত। আমাৰ আচলতে কিবা এটা পুণ্যৰ ফল যে যিজনা গুৰুৱে সত্ৰীয়া সংস্কৃতি আৰু সাধাৰণ ৰাইজৰ মাজত এটা সময়ত এটা বিশেষভাৱে দৃষ্টিৰ পৰা পাৰ্থক্য আছিল আৰু আমি আউনীআটী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ যোগেদি প্ৰত্যক্ষ কৰিছোঁ যে সত্ৰ সংস্কৃতিক একেবাৰে সাৰ্বজনীন কৰি সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে বিভিন্ন অনুষ্ঠানত এজন ৰাজহুৱা ব্যক্তিৰ দৰে অংশগ্ৰহণ কৰি প্ৰভু ঈশ্বৰ আমাৰ সকলোৰে সেৱাৰ পূজ্যৰ লগতে নিজেই ইতিমধ্যে এটা অনুষ্ঠান বুলি পৰিচয় লাভ কৰিছে। গোটেই বিশ্বত গুৰুজনাৰ
যি পাণ্ডিত্য, যি প্ৰতিভা, যি কৰ্ম নিদৰ্শন, তাৰ বাবে গোটেই বিশ্বই আজি গৌৰৱ কৰিব পৰা হৈছে প্ৰভু ঈশ্বৰক লৈ। সেই প্ৰভু ঈশ্বৰৰ দৰে এজন বৰেণ্য ব্যক্তিৰ সান্নিধ্য আমি ৰাস মহোৎসৱৰ কলাকৃষ্টি কেন্দ্ৰৰ প্ৰাংগণত এই শুভ দিনটোত, জন্মদিনটোত প্ৰভু ঈশ্বৰ আগতেও কেইবাবাৰো আমাৰ এই স্থানলৈ আহিছে, আমি তেখেতক সেৱা কৰাৰ সুবিধা পাইছোঁ। কিন্তু আজিৰ কথাটো অলপ পৃথক। আজি আমি এটা বিশেষ দিনত প্ৰভু ঈশ্বৰৰ সেৱা কৰাৰ সুবিধা পাইছোঁ, প্ৰভু ঈশ্বৰৰ সান্নিধ্য লাভ কৰিছোঁ। গতিকে প্ৰভু ঈশ্বৰক আমি অনুষ্ঠানলৈ আন্তৰিকতাৰে সেৱাৰে স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ। বিভিন্নজন অতিথি আহি ইয়াত উপস্থিত হৈছেহি, সকলোকে আমি আন্তৰিকতাৰে আদৰণি জনাইছোঁ। বিভিন্ন ক্ষেত্ৰৰ অসমৰ আমি ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে, গুৱাহাটীৰ পৰা ডিব্ৰুগড়, তিনিচুকীয়া, দুলীয়াজান আদি কৰি বিভিন্ন জেগাৰ বিভিন্নজন আহি আমাৰ এই পুণ্যভূমিত সমবেত হৈছেহি। চাৰিং ৰাস মহোৎসৱ আৰু কলাকৃষ্টি কেন্দ্ৰ এনে এটি অনুষ্ঠান, যে এই অনুষ্ঠানটি অকল চাৰিঙৰে নহয়, ইয়াৰ একেবাৰে উপকণ্ঠৰ হাতীগুলিৰ সমস্ত ৰাইজৰ, প্ৰায় 28খন গাঁৱৰ ৰাইজৰ এক আধ্যাত্মিক সমন্বয়ৰ স্থল এই ৰাস মহোৎসৱ আৰু কলাকৃষ্টি কেন্দ্ৰ। মই এই শুভক্ষণত সেইসকল পুৰুধা ব্যক্তিক মোৰ আন্তৰিক শ্ৰদ্ধা জনাব বিচাৰিছোঁ, যিসকলে 1968 চনত এই আমাৰ সকলোকে আধ্যাত্মিক জৰীৰে বান্ধি ৰাখিব পৰা এক মহান ক্ষেত্ৰ, সেৱাৰ ক্ষেত্ৰ প্ৰতিষ্ঠা কৰিলে। যিসকল লোকৰ সেই প্ৰতিষ্ঠাকালৰ যিসকল লোকৰ আমাৰ মাজতো আজিৰ তাৰিখত উপস্থিতি আছে, তেখেতলোকলৈ মই চৰণ লক্ষ্য কৰি সেৱা জনাইছোঁ। আৰু যিসকল লোক ইতিমধ্যে আমাৰ এই সংসাৰৰ পৰা বিদায় মাগিলে, মই আশা ৰাখিছোঁ এই শুভক্ষণত তেখেতলোকৰ স্বৰ্গগত আত্মাই যাতে আমাৰ সদায় যি উত্তৰ পুৰুষক এই অঞ্চলটোৰ সমাজ সংস্কৃতিভাৱে কাম কৰি যাবলৈ আশীষ প্ৰদান কৰে। মই আজি শুভ দিনৰ শুভ মুহূৰ্তত সেই আশাৰে সৈতে তেখেতলোকৰ স্বৰ্গগত আত্মাৰো চিৰশান্তি কামনা কৰিছোঁ। আমি চাৰিং অঞ্চলত ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছোঁ যে সদায় আমি গুণীজনৰ, জ্ঞানীজনৰ সান্নিধ্যৰ বাবে অপেক্ষাৰত এটি সামাজিক পৰিয়াল সংঘবদ্ধ হৈ আছোঁ। আৰু সেই পৰিয়ালটোৱে ইয়াতে ৰাস বিহুৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত, বিভিন্ন ঠাই, বিভিন্ন অনুষ্ঠানৰ আমি নেতৃত্ব দিছোঁ। এই ঐতিহাসিক অঞ্চলটিত বিভিন্ন জেগাত হোৱাৰ আগতেই গাঁও অঞ্চলত মহাবিদ্যালয়, চিকিৎসালয়, পানী যোগান ক্ষেত্ৰ, ডাকঘৰ, স্ত্ৰী শিক্ষাৰ অনুষ্ঠান, আমাৰ বিভিন্ন ক্ষেত্ৰত গ্ৰাম্যাঞ্চলৰ বিভিন্ন অঞ্চলতকৈ আগত প্ৰতিষ্ঠা কৰি আমাৰ পিতৃপুৰুষসকলে ইয়াত যি কৰ্ম সংস্কৃতি, সমাজপ্ৰিয়তাৰ আৰু আমাৰ সমাজখনৰ প্ৰতি থকা দায়বদ্ধতা যি নিদৰ্শন দাঙি ধৰিলে, সেই নিদৰ্শনক লৈ, সেই গৌৰৱবোৰ বুকুত বান্ধি লৈ আমি উত্তৰসূৰীসকলেও সদায় সমাজখনৰ কাৰণে কিবা এটা কৰাৰ চেষ্টা কৰি আহিছোঁ। মই অকপতে স্বীকাৰ কৰিব পাৰোঁ যে আজি কেইবাটাও দশকৰ আগতে যিসকল লোকে যি সংঘবদ্ধতাৰ সৈতে, যি দক্ষতাৰে সৈতে চাৰিঙৰ সমাজ জীৱনক নেতৃত্ব দিছিল, আমি হয়তো সেই দক্ষতাৰে সৈতে নেতৃত্ব দিব পৰা নাই। কিন্তু আমাৰ কৰণীয়খিনি, যি দায়িত্ব যি সময়ত আহিছে সকলো পালন কৰিবৰ কাৰণে আমি আজি এই পৰ্যায়ত উপস্থিত হৈছোঁহি। 68 চনত খেৰ, বাঁহ, নৰাৰে পতা ৰাস মহোৎসৱৰ কলাকৃষ্টি কেন্দ্ৰ আজি 4000 দৰ্শক বহিব পৰা এটি সুবৃহৎ নামঘৰৰ গৃহৰে সৈতে সজ্জিত হৈছে। নিশ্চয় এইখিনি ৰাইজৰ দান, বৰঙণি, সেৱা আৰু আন্তৰিকতাৰ ফল। গতিকে আমি এই অনুষ্ঠানত সমবেত সকলোকে আদৰণি জনাইছোঁ। সময় যথেষ্ট হৈছে। এই অনুষ্ঠানভাগীৰ ক্ষেত্ৰত আমি সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আৰু উদযাপন সমিতিৰ সম্পাদক উৎপল খনিকৰ বা কাৰ্যকৰী সভাপতি সৌৰভ শইকীয়াহঁতৰ পৰা আদি কৰি যিসকল লোকে অনুষ্ঠানভাগী ইয়ালৈ আনি এইকণ সুবিধা দিলে, তেখেতলোকক ধন্যবাদ জনাইছোঁ। লগতে আজি মই মুকলিকৈ আপোনালোকক অনুৰোধ জনাব বিচাৰিছোঁ, সমবেত সকলোৰে বাবে আজি আমাৰ বাবে এটি বিশেষ দিন। আমি সকলোৰে বাবে ৰাস মহোৎসৱ কলাকৃষ্টি কেন্দ্ৰৰ ফালৰ পৰা জলযোগৰ ব্যৱস্থা কৰিছোঁ আৰু আমি এমুঠি অন্নৰ ব্যৱস্থা কৰিছোঁ। গতিকে সকলোৱে যাতে অন্নমুঠি গ্ৰহণ কৰি যায়, মই মুকলিকৈ মোৰ আদৰণি বক্তব্যত সেই অনুৰোধ আপোনালোকলৈ ৰাখিছোঁ। আৰু আজিৰ এই অনুষ্ঠানৰ আৰু এটা কথা আপোনালোকক অনুজ্ঞাই থৈ যাব বিচাৰিছোঁ যে প্ৰভু ঈশ্বৰৰ উপজা দিন, প্ৰত্যেকটো উপজা দিনতে বছৰৰ লেখেৰে বিভিন্নজন লোকক আজিৰ তাৰিখত এটা সন্মান জনোৱাৰ প্ৰক্ৰিয়া তেখেতে চলাই আহিছে প্ৰভু ঈশ্বৰে। আজিও সেই সন্মান জনোৱা প্ৰক্ৰিয়া ইয়াতে পৰিচালিত হ'ব। আমি ৰাস মহোৎসৱ আৰু কলাকৃষ্টি কেন্দ্ৰত প্ৰতিষ্ঠাৰ পৰা আজিৰ তাৰিখলৈকে ব্যক্তি বিশেষভাৱে আমাৰ সন্মান জনোৱা বা তেনেকুৱা ধৰণৰ আমাৰ কাৰ্য আগতে সমাপন হোৱা নাই। গতিকে এই সম্বৰ্ধনা বা আজিৰ তাৰিখত সম্বোধিত হ'বলগীয়া ব্যক্তিসকলৰ ক্ষেত্ৰত আমি ৰাস মহোৎসৱ উদযাপন সমিতি
কোনো কাৰণতে আমি এই বিষয়টোত হস্তক্ষেপ কৰা নাই। উদযাপন সমিতি আৰু আমাৰ বিভিন্নজনৰ বিশেষকৈ সম্পাদক উৎপল খনিকৰৰ বিশেষ উদ্যোগতে কাৰ্য সমাপন হৈছে। গতিকে এই বিষয়টোত আমি যিহেতু পোনপটীয়াকৈ জড়িত নাই, সেই কথাটো আপোনালোকক জনাই থোৱাটো সময় উপযোগী হ'ব বুলি ভাবি আপোনালোকক সেই বিষয়টো অৱগত কৰিছোঁ। আৰু আজি আমি সঁচাই গৌৰৱান্বিত যে প্ৰভু ঈশ্বৰৰ পদধূলাৰে সৈতে, তেখেতৰ পদধূলাৰে সৈতে আজি এই নামগৃহ বৈকুণ্ঠপুৰীত পৰিণত হ'ল। আমি অনাগত দিনতো এনে গুণী জ্ঞানী মহান পুৰুষক যদি লৈ এনে বিশেষ দিন উদযাপন কৰাৰ সুবিধা আৰু আগ্ৰহ কোনোবাই প্ৰকাশ কৰে, প্ৰতিক্ষণত আমি ৰাস মহোৎসৱ আৰু চাৰিংবাসী ৰাইজ তেনেধৰণৰ সেৱা কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ। সকলোকে আমি আন্তৰিকতাৰে আদৰণি জনাইছোঁ। আৰু এই উৎসৱত উপস্থিত হৈ আপোনালোকে যিখিনি সুবিধা পালে বা যিখিনি সন্তুষ্টি, সেই সন্তুষ্টি আপোনালোকে লগত লৈ যাব। আৰু যিখিনি আপোনালোকে অসুবিধা পালে বা যিখিনি সুবিধা আমি আপোনালোকক দিব পৰা নাই, সন্তুষ্টি দিব পৰা নাই, তাৰ বাবে প্ৰত্যেকৰে চৰণ লক্ষ্য কৰি মই সেৱা জনাই সকলোকে পুনৰবাৰ আমাৰ এই মহান আজন্ম সেৱাৰ থলীলে আন্তৰিকতাৰে স্বাগতম জনাই মোৰ আদৰণি বক্তব্য সামৰণি মাৰিছোঁ। আৰু পুনৰবাৰ মই ডেকা সত্ৰীয়া প্ৰভু আৰু আমাৰ পৰম পূজ্য আউনীআটী প্ৰভু ঈশ্বৰৰ চৰণ লক্ষ্য কৰি সেৱা জনাইছোঁ। ধন্যবাদ। শ্ৰী শ্ৰী আউনীআটী সত্ৰাধিকাৰ শ্ৰী শ্ৰী ডক্টৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভু ঈশ্বৰৰ 67 সংখ্যক উপজা দিনত সম্ভাৱনা দিৱস উদযাপনৰ সভাখনত সভাপতিত্ব কৰা শ্ৰীযুত আমাৰ সকলোৰে মান্যবৰ খনিকৰ ডাঙৰীয়া, সত্যান্বেষণ আৰু কৃষ্ণ সাধনাৰে ভূমিৰ পৰা ভূমা স্পৰ্শ কৰি জগতলৈ মংগলৰ বাতৰি আনি পৰমাত্মাৰ লগত নিজকে সম্পৃক্ত কৰি চৈতন্য উপলব্ধিৰে মহিয়ান আজিৰ মধ্যমণি শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ঈশ্বৰ পুৰুষ ডেকা সত্ৰাধিকাৰ প্ৰভু, উপস্থিত মান্যবৰসকল, আমাৰ মঞ্চত উপবিষ্ট অতিথিসকল, আইসকল, সংবাদসেৱী বন্ধু বান্ধৱসকল, ভকত বৈষ্ণৱসকল, জয় জয়তে এই ঐতিহাসিক চাৰিং অঞ্চলৰ এই ঐতিহাসিক ৰাস মণ্ডপ আৰু কৃষ্টি সাধনাৰ এই অপূৰ্ব সমন্বয়ৰ বাহক এই সুদৃশ্যমান ঘৰত আপোনালোকৰ উজ্জ্বল মুখবোৰে আমাক আঁকোৱালি লৈ আমাক বাধিত কৰিছে। আমি সকলোলৈ কৃতজ্ঞতাৰ সেৱা জনাইছোঁ। আৰু বিশেষকৈ উদ্যোক্তাসকলক এই ঐতিহ্যমণ্ডিত খনিকৰ গাঁৱৰ আমাৰ খনিকৰসকললৈ মই শলাগ জনাইছোঁ। 3 বছৰ গৰকা আমাৰ ঈশ্বৰ পুৰুষজনাৰ এই বিশেষ দিনটো আপোনালোকে উদযাপন কৰিছে সম্ভাৱনা দিৱস হিচাপে। ভেৰি ইণ্টাৰেষ্টিং নাম এটা দিছে। ইয়াৰ নামটো আপোনালোকে সদ্ভাৱনা দিৱসো দিব পাৰিলেহেঁতেন, গৰিমা দিৱস দিব পাৰিলেহেঁতেন, বা অন্যান্য যিকোনো এটা নাম এটা দিব পাৰিলেহেঁতেন। কিন্তু আপোনালোকে এই নামটো বাছনি কৰিলে এটা শব্দ সম্ভাৱনা দিৱস। ইয়াত মই বৰ আমোদ পাইছোঁ এই শব্দটোত, কাৰণ আমাৰ মধ্যমণিজনৰ যি এটা তেখেতৰ বিশ্ববিখ্যাত সমাজৰ প্ৰতি আধ্যাত্মিক উৎকৰ্ষৰ প্ৰতি তেখেতৰ যি বুদ্ধিদীপ্ত আৰু ঈশ্বৰৰ নিবেদিত তেখেতৰ যিটো প্ৰাণ, সেই প্ৰাণেৰে উদ্বুদ্ধ হৈ তেখেতে আপোনালোককো এটা বিশেষ মাৰ্গদৰ্শন কৰাইছে। আপোনালোকৰ ভৱিষ্যত, আপোনালোকৰ জগতখন, আপোনালোকৰ সম্বন্ধবোৰক এক বিশেষ দৃষ্টিৰে চাবলৈ তেখেতে শিকাইছে। তেখেতৰ কৰ্মৰ জৰিয়তে, তেখেতৰ লিখনিৰ জৰিয়তে
তেখেতৰ জীৱনচৰ্যাৰ জৰিয়তে তেখেতে কেৱল কিছুমান শব্দৰ প্ৰকাশেই কৰা নাই, তেখেতে কেৱল প্ৰেৰণাৰ এটা উৎস হৈয়ে ৰোৱা নাই, প্ৰজ্ঞাৰ এটা ভাণ্ডাৰ হৈয়ে থকা নাই, এখন সত্ৰৰ সত্ৰাধিকাৰ হিচাপেই তেখেত চিহ্নিত হৈ থকা নাই। তেখেতে সকলোবোৰ আয়ত্ত কৰি তেখেতে এটা বিৰাট অসম দেশৰ প্ৰতি সম্ভাৱনাৰ এটা আকৰ গঢ়ি তুলিছে। সেই সম্ভাৱনাবোৰ কি হ'ব পাৰে? তেখেতে আমাৰ গুৰুজনা প্ৰদত্ত সংস্কৃতিক বিভিন্নজনৰ মাজত বিলাই দিছে, চহৰ ভ্ৰমণ কৰিছে। তেখেতে আনকি ইউনেস্কোৰ হেৰিটেজ দিৱস পালন কৰিবলৈ গৈ চীন দেশতো তেখেতে ভাষণ দিবলৈ গৈছে, ডুবাইলৈ গৈছে, তেখেতে লণ্ডনত নামঘৰ প্ৰতিষ্ঠা কৰিবলৈ গৈছে। তেখেতে আউনীআটীৰ দৰে এখন পৰম্পৰাগতভাৱে অতিকে পুৰণা ঐতিহ্যমণ্ডিত সেৱাৰ থলী সত্ৰ, যি সত্ৰই অসমক এটা বিশেষ পৰিচয় দি আহিছে, তেনে সত্ৰলৈ 10 বছৰ বয়সতে আহি তাতে ডাঙৰ দীঘল হৈ প্ৰাইমেৰী স্কুল তাতে শিক্ষা লাভ কৰি পিছলৈ তেখেতে উত্তৰ গুৱাহাটীত আউনীআটীৰ সেই পবিত্ৰ থলীতে স্থাপনা লৈ তেখেতে হাইস্কুল পঢ়িলে, তেখেতে কলেজ শিক্ষা ল'লে, তেখেতে মাষ্টাৰ ডিগ্ৰীও তাতে কৰিছে আৰু পিছত ডক্টৰেট কৰিছে। কিমান এটা শিক্ষা অৰ্হতাৰ কাৰণে কিমান এটা যাত্ৰা। আৰু প্ৰয়াত সত্ৰাধিকাৰজন বিষ্ণুদত্ত গোস্বামী, হেমচন্দ্ৰ গোস্বামী প্ৰভুৰ মহাপ্ৰয়াণৰ পিছত তেখেতে সত্ৰাধিকাৰ হিচাপে বিষ্ণুচন্দ্ৰদেৱৰ পিছত তেখেতে আউনীআটী সত্ৰৰ অধিকাৰ হিচাপে স্থলাভিষিক্ত হৈছে 1997 চনত। আৰু তাৰ পৰাই অসমে এটা বিশেষ ধৰণৰ পৰিচয় আহৰণ কৰিব পাৰিছে। এই বিশেষ সত্ৰ, তাৰ আগতো আউনীআটী সত্ৰৰ যি অপূৰ্ব অৱদান অসমৰ কৃষ্টি, অসমৰ ইতিহাসলৈ, তাক কৈ শেষ কৰিব নোৱাৰি। কিন্তু এনেকুৱা সময়তে এজন ব্যক্তি তাত আহি পেলাই পুনৰ অধিকাৰ পদবীত স্থলাভিষিক্ত হ'ল। তেখেতৰ সেই পৰম্পৰাৰ প্ৰতি ভক্তিৰ যি অপূৰ্ব নিদৰ্শন তেখেতে দাঙি ধৰিলে। আসাম বিলাসিনী কাকতখন ব্ৰিটিছৰ দিনৰ আগৰ পৰাই সেই বিশেষ সত্ৰতে ছপা হৈ আছিলে। অসমৰ বৌদ্ধিক জগতখনৰ এটা আন্দোলন গঢ়ি তোলা এটা কেন্দ্ৰ আছিলে আউনীআটী, শ্ৰী শ্ৰী আউনীআটী সত্ৰ। সেই ছপাকলটো বিকল হৈ আছিলে। সেই ছপাকলটোক তেখেতে উদ্ধাৰ কৰি মানুহৰ মাজত বাৰ্তাটো বিয়পাই দিলে। আউনীআটী সত্ৰৰ উপৰি পুৰুষসকলে কেনেধৰণেৰে বৌদ্ধিক জগতখনক শ্ৰীমন্ত শংকৰদেৱে আমাক দি যোৱা বৌদ্ধিক উৎকৰ্ষৰ সাধনা আৰু লগতে চৈতন্য সাধনা, এইবিলাকৰ কাৰণে আমি কিমান ধৰণেৰে কাম কৰিছিলে আমাৰ উপৰি পুৰুষসকলে। আনকি কাগজ ছপা কৰা কাগজ তেতিয়াই আউনীআটী সত্ৰৰ পৰা আসাম বিলাসিনী হিচাপে প্ৰকাশ হৈছিলে। আৰু সেইখন প্ৰভুজনাই পুনশ্চ উজ্জীৱিত কৰি তাৰ পৰা তেখেতে আকৌ কাকত প্ৰণয়ন কৰিবলৈ আৰম্ভ কৰিলে। তেখেতে প্ৰায় 20খনমান কিতাপ লিখিছে। তেখেতে লিখা পুস্তকবিলাকৰ প্ৰকৃতিবিলাক আৰু লুকাই আছাম দেখা দেখা মণিকূটৰ ভিতৰত শব্দটো নাই, কাৰণ বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ইতিমধ্যে আমাৰ মাজত উপস্থিত পৰম পূজ্য মহাপ্ৰভু জীৱন্ত ঈশ্বৰ বুলি মই কৈছোঁ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী ডাঙৰীয়া ইতিমধ্যে সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত, লণ্ডনত মোৰ ভাগিন থাকে, তেখেতক তেওঁ লগ পাইছে, কৈছে মোৰ আপোনাৰ কথা কৈছে, মই মনদীপ চক্ৰৱৰ্তী মোৰ ভাগিন, আপোনাক পাইছিলে তাত। আৰু সেই লণ্ডনত গৈ এটা সময়ত ডক্টৰ কৰুণাসাগৰ দাসে বহুত চেষ্টা কৰিছিল, নোৱাৰিলে। কিন্তু আজি আমি গৌৰৱান্বিত বোধ কৰিব পাৰোঁ যে আজি অসমৰ নামঘৰ লণ্ডনৰ মাটিত, যি আজি ব্ৰিটিছৰ বুদ্ধিদীপ্ত লণ্ডন, ইয়াতে নিশ্চয় উল্লেখ আছে হয় যে আমি যদি কওঁ
সেই ব্ৰিটিছৰ যিটো বুদ্ধিদীপ্ততাৰ মাজত গৈ আপুনি স্থান পোৱাটো ইমান সহজ কথা নহয়, কিন্তু তেওঁলোকে জেগাত গৈ আমাৰ অসমৰ আমাৰ আপুৰুগীয়া এই নামঘৰ য'ত প্ৰতিষ্ঠা কৰি চিৰ জীৱনলৈ চিৰ যুগলৈ এই অসমীয়া জাতি জনগোষ্ঠীক তাত স্থাপনা কৰি থৈ আহিলে। যেনেকৈ আমাৰ নামঘৰ এটা স্থাপন কৰা হয়, মন্দিৰ এটা স্থাপন কৰা হয়, ঠিক তেনেকৈ বিদেশলৈ গৈ যি স্থাপিত হ'ল, মই ভাবোঁ এতিয়া মণিকূটৰ ভিতৰত আমি আবদ্ধ হৈ থকা নাই। মণিকূট গৈ সমগ্ৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈছে, যিটো মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ আজি এটা সপোন আছিলে। আৰু সুদূৰ আমেৰিকাই হওক, চীন দেশতে হওক, বিভিন্ন প্ৰান্তত ইতিমধ্যে আমাৰ ভাৰতীয় সনাতনী সংস্কৃতিৰ আটাইতকৈ শক্তিশালী মাধ্যম প্ৰাচীন কামৰূপ, প্ৰাগজ্যোতিষপুৰ, এতিয়া তাহানিৰ বৰঅসম, এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ এই বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিক একাকাৰ কৰি মহাপুৰুষজনাই যি আৰম্ভ কৰিছিলে, সেই কাৰ্যসূচী আজি এটা নিৰৱচ্ছিন্ন গতিত সমগ্ৰ বিশ্বত বিয়পাই দি আমাক আজি যথেষ্ট উৎসাহিত আৰু আমাক গৌৰৱান্বিত বোধ কৰাৰ বাবে যি সমল যোগালে, মই পুনৰ তেখেতৰ নতশিৰে মই ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ আজিৰ এই উপাধা দিনৰ যি কাৰ্যসূচী সম্ভাৱনা দিৱস, সঁচাকৈ মই এটা সম্ভাৱনা দেখা পাইছোঁ। আমি প্ৰাচীন পৰিয়াল, মানে মোৰ পৰিয়ালৰ যদি ষ্টেটাছ চাই 5272 বছৰ ষ্টেটাছ লৈ আমি আছোঁ। এটা বস্তু আমি অধ্যয়ন কৰিলোঁ, কাৰণ মই প্ৰথমবাৰলৈ আহিছোঁ ইয়াত। সৰ্বনিয়ন্ত্ৰক সৰ্বশক্তিমান পুৰুষ আমি আদিতেই সেই পৰমেশ্বৰৰ চৰণত এটি শ্লোকেৰে সৈতে প্ৰণিপাত জনাইছোঁ। তেৰাই যাতে সকলোৰে প্ৰতি কৃপাশীষ বৰ্ষণ কৰে। শান্তাকাৰম জলধি শয়নম পদ্মনাভম সুৰেশম লক্ষ্মীকান্তম কমলনয়নম যোগীবীর ধ্যানগম্যম বন্দে বিষ্ণু ভবভয়হরম সর্বলোকৈকনাথম সর্বলোকৈকনাথম। চাৰিঙৰ মধ্যৱৰ্তী ক্ষেত্ৰ চাৰিং ৰাস মন্দিৰ আৰু কলাকৃষ্টি কেন্দ্ৰৰ প্ৰাংগণত আজি যি জন্মতিথি পালন কৰা হৈছে, এই জন্মতিথি উপলক্ষে ৰাইজে যি সম্ভাৱনা দিৱস অনুষ্ঠিত কৰিছে, এই অনুষ্ঠানৰ আজি সম্বৰ্ধনা সভাৰ মাননীয় সভাপতি শিক্ষাবিদ তুৱাৰাম খনিকৰ ডাঙৰীয়া, আমাৰ ডেকা গোস্বামী প্ৰমুখ্যে বৈষ্ণৱবৃন্দ, আউনীআটী বিশ্ববিদ্যালয়ৰ মাননীয় পঞ্জীয়ক ডক্টৰ মাধুৰ্যমণ্ডিত বৰুৱা, আউনীআটী বিশ্ববিদ্যালয়ৰ লগত জড়িত হৈ থকা কৰ্মকৰ্তাসকল, সুদূৰ গুৱাহাটীৰ পৰা অহা বিশিষ্ট অতিথিসকল, এই অনুষ্ঠানৰ লগত জড়িত হৈ থকা কৰ্মকৰ্তাসকল আৰু আজি বিশেষভাৱে সম্বৰ্ধনা জনাবলগীয়া সম্বৰ্ধিত আমাৰ অতি শ্ৰদ্ধাৰ ব্যক্তিসকল আৰু আমাৰ অতি শ্ৰদ্ধাৰ সুধী ধৰ্মপ্ৰাণ সংস্কৃতিপ্ৰাণ ৰাইজ, আমাৰ মৰমৰ সাংবাদিক বন্ধুসকল, আপোনালোক সকলোলৈকে পোনপ্ৰথমেই আমাৰ অন্তৰভৰা শ্ৰদ্ধা আমি আগবঢ়াইছোঁ। প্ৰকৃতাৰ্থত আমাৰ জন্মতিথিটো আমি যিদৰে পালন কৰোঁ, সেই তিথিটো ভবামতে যদি পালন কৰিব পৰা নাযায়, মনটোৰ এচুকত ক'ৰবাত দুখৰ ভাৱে স্পৰ্শ কৰে।
আপোনালোকে জানে এজন মানুহৰ জন্ম দিৱস জন্মতিথি পালন কৰে গতানুগতিক পৰম্পৰা কিন্তু আমি তাৰ বিপৰীতে এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ চিন্তা কৰিছিলোঁ আমাৰ আউনীআটী সত্ৰত সত্ৰাধিকাৰ তথা গোসাঁইসকলৰ জন্মতিথি পালন কৰা পৰম্পৰা আছিল কিন্তু আমি তাক বাহিৰলৈ উলিয়াই আনিছিলোঁ এইটোৰ কাৰণেই যিহেতু সত্ৰানুষ্ঠান ৰাইজৰ কল্যাণৰ অৰ্থে সত্ৰ প্ৰতিষ্ঠা হৈছে সেই সত্ৰৰ এনে অনুষ্ঠানবিলাক যদি ৰাইজৰ মাজত অনুষ্ঠিত কৰা যায় ৰাইজ আৰু সত্ৰৰ মাজত থকা যিটো সম্পৰ্ক আৰু যেন দৃঢ় হ'ব সেই ভাবি আমাৰ বছৰ অনুসাৰে প্ৰতি বছৰে যি অঞ্চলত আমি এই অনুষ্ঠান পাতোঁ সেই অঞ্চলৰ লোকসকলক বিশেষভাৱে নিৰ্বাচিত কৰি তেখেতসকলক আমি সম্বৰ্ধনা জনাওঁ আৰু এইটোৱে হৈছে আমাৰ জীৱনৰ শান্তি আৰু এইটোৱে হৈছে আমাৰ জন্ম দিৱস পালনৰ সাৰ্থকতা কিন্তু আজি মূল উদ্দেশ্যটো যেন ক'ৰবাতে আছে ৬৭জন লোকক আমি সম্বৰ্ধনা জনাবৰ কাৰণে ইয়ালৈ আজি মাতি আনিছোঁ তেখেতসকল বহি আছে কিন্তু আমাৰ বিভিন্ন কাৰ্যসূচীৰে আমি গৈ তেখেতসকলক ঠেলি দিছোঁ সেই আমাৰ মনটোত সেই দুখৰ ভাৱটো আহিছে আৰু সেয়ে আপোনালোকে জানে কথা ক'লে আপোনালোকৰ নিচিনা লোকসকলে মৌন হৈ শুনি থাকিলে আমনিবোধ নকৰোঁ দীঘলীয়াকৈ কথা কোৱাৰ পৰম্পৰা আছে কিন্তু আজি মূল অনুষ্ঠানটো যে বহুত পিছুৱাই গৈছে সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কথাখিনি আমি চমুৱাবলৈ বিচাৰিছোঁ আজি সঁচাকৈয়ে ৰাইজৰ মৰমে আমাক আৰু আলসুৱা কৰি তুলিছে আজি সঁচাকৈয়ে ৰাইজৰ শ্ৰদ্ধাই আমাক আৰু দৃঢ়মনা কৰি তুলিছে এই চাৰিং অঞ্চলত প্ৰৱেশ কৰাৰ লগে লগে আমাক সাহিত্য সংস্কৃতিৰ সেই উৰ্বৰা ক্ষেত্ৰখনিয়ে বিশেষ অনুপ্ৰেৰণা দিয়ে আৰু বিশেষকৈ এই ৰাস মন্দিৰ কলাকৃষ্টি কেন্দ্ৰৰ প্ৰাংগণত চাৰিং অঞ্চলৰ ৰাইজ একত্ৰিত হৈ যি এই জন্মতিথি পালনৰ ৰাইজে উদ্যোগ লৈছে আমাক সঁচাকৈয়ে বৰ গৌৰৱান্বিত কৰিছে ৰাইজৰ এই মৰম এই স্নেহ এই শ্ৰদ্ধাই আমাক এনেদৰে অনুপ্ৰাণিত কৰিছে কাম কৰাৰ সেৱা কৰাৰ দুগুণ মানসিক শক্তি আমি লাভ কৰিছোঁ সম্ভাৱনা দিৱস শব্দটোৰ তাৎপৰ্য ইতিমধ্যে সভাপতি তুৰাৰাম খনিকৰে ব্যাখ্যা কৰি আপোনালোকক ক'লে ভাস্কৰজ্যোতি মহন্তদেৱে উদ্বোধনী ভাষণত সম্ভাৱনাৰ তাৎপৰ্য কথা ক'লে সম্ভাৱনা মানে ভৱিষ্যত আৰু কৰিব লগা কাৰ্য সম্ভাৱনা মানে আশা থকা কাৰ্য ৰাইজে সত্ৰখনিৰ ওপৰত আমাৰ ওপৰত বহু আশা কৰিছে আৰু সেই ফালৰ পৰা দায়িত্ব বৃদ্ধি পাইছে কিন্তু ৰাইজে আশা কৰা মতে সম্ভাৱনা অনুযায়ী সেই কৰ্তব্য পালনত আমি কিমান সক্ষম হওঁ সেই কথা আমি নিজে নাজানো তথাপি
ৰাইজৰ সেৱক স্বৰূপে ৰাইজৰ সেৱা কৰিবৰ কাৰণে অংগীকাৰবদ্ধ হৈছোঁ আৰু ৰাইজে আমাক আশীৰ্বাদ দিব। আজি স্মাৰক গ্ৰন্থখনিত স্থিতপ্ৰজ্ঞ শব্দটি ব্যৱহাৰ কৰা হৈছে। খনিকৰক কাণে কাণে ক'লোঁ স্থিতপ্ৰজ্ঞ শব্দটো কিয় দিয়া হ'ল। তেখেতে ক'লে আপোনাৰ গাত তেনেকুৱা লক্ষণ আছে। যেতিয়া আমি লগে লগে ক'লোঁ আমিতো নিজে স্বীকৃতি চাইছোঁ, তেনেকুৱা পূৰ্ণ স্থিতপ্ৰজ্ঞ অৱস্থাত আমিতো উপনীত হ'ব পৰা নাই। কাৰণ স্থিতপ্ৰজ্ঞৰ লক্ষণ কি? সমশত্ৰু সমিত্ৰেশ তথা মান অপমানয় শীতোষ্ণ সুখ দুঃখ বিবৰ্জিত তুল্য নিন্দা স্তুতিৰ মৌনী সন্তুষ্ট যেন কেনচিত অনিকেত স্থিৰমতিৰ ভক্তিমান মে প্ৰিয় নৰ। ভগৱান কৃষ্ণই নিজে কৈছে অৰ্জুনৰ আগত এই অৱস্থাপ্ৰাপ্ত যিজন হ'ব সেইজন সঁচাকৈ স্থিতপ্ৰজ্ঞ পুৰুষৰূপে বিবেচিত হ'ব আৰু সেইজন বোলে মোৰ প্ৰিয় পাত্ৰৰূপেও পৰিগণিত হ'ব। কিন্তু আমিতো সেই লক্ষণৰ অধিকাৰী হ'ব পৰা নাই। শত্ৰু মিত্ৰক সমজ্ঞান কৰা, মান অপমানক সমজ্ঞান কৰা, সুখ দুখক সমজ্ঞান কৰা, প্ৰশংসা নিন্দাক সমজ্ঞান কৰা, শীত তাপক সমজ্ঞান কৰা, আমি সেই অৱস্থা প্ৰাপ্ত হ'ব পৰা নাই। অৱশ্যে এটা কথা সঁচা, আমি সেই সীমাত উপনীত হ'ব নোৱাৰিলেও সেই স্থিতপ্ৰজ্ঞৰ লক্ষণৰ কথাবিলাক আখৰা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু হৃদয়ৰ পদ্মৰ মাজত তাক সুমুৱাই তাৰ প্ৰতিফলন ঘটাবলৈ প্ৰয়াস কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব এদিন যেন আমি সেই অৱস্থাত পূৰ্ণাংগ ৰূপত উপনীত হ'ব পাৰোঁ। 84 লক্ষ জীৱন পাৰ কৰাৰ পিছত প্ৰাণীয়ে মানুহৰ জীৱন পায়। এই 84 লক্ষ জীৱন পাৰ কৰাৰ পিছত প্ৰাণীয়ে যেতিয়া মানুহৰ জীৱন পায়, সেই মানুহ শ্ৰেষ্ঠ জীৱৰূপে পৰিগণিত হয়। কিন্তু মানুহ শ্ৰেষ্ঠ হ'ব কেতিয়া? যেতিয়া মানুহৰ বিবেকৰ বিচাৰ থাকিব, যেতিয়া মানুহৰ হৃদয়ৰ অনুভূতি দুৱাৰখন অনবৰতে খোল খাই থাকিব, যেতিয়া মানুহে পৰোপকাৰী চিন্তাত কেৱল ব্ৰতী হ'ব, যেতিয়া মানুহে আত্মকেন্দ্ৰিক চিন্তাৰ পৰিৱৰ্তে সামূহিক চিন্তাত অৱগাহন কৰি শান্তি অনুভৱ কৰিব, তেতিয়াই হ'ব মানুহ শ্ৰেষ্ঠ। আৰু মানুহক এই শ্ৰেষ্ঠ সংজ্ঞা দিয়া হৈছে প্ৰকৃতাৰ্থত সেই স্বভাৱৰ যোগেদি। কিন্তু আমি আজি লক্ষ্য কৰিছোঁ, আমি বেশভূষাৰে মানুহ, আলংকাৰেৰে মানুহ, প্ৰসাধন সামগ্ৰীৰে মানুহ, কিন্তু আমাৰ হৃদয়ৰ মাজত যি অনুভূতিৰ জোৱাৰ থাকিব লাগে, যি বিবেকৰ বিচাৰ থাকিব লাগে, যি সামূহিক চিন্তা থাকিব লাগে, যি পৰোপকাৰী চিন্তাত আমি ব্ৰতী হ'ব লাগে, সেয়া যেন ক্ৰমে ক্ৰমে নোহোৱা হৈছে। আৰু যদি সেই হয়, মানুহ গৈ গৈ যদি কেৱল আত্মকেন্দ্ৰিক চিন্তাতেই মানুহ নিমজ্জিত হৈ থাকে, তেতিয়াহ'লে মানুহৰ ধ্বংস অনিবাৰ্য। ইংৰাজী এটা বাক্য মনত পৰিছে, ইফ অট'মেজিম গেইন ইউ গ ডাউন, ইফ ইভলিউশ্যন গেইন ইউ গ অন। আদিম অৱস্থালৈ প্ৰত্যাৱৰ্তনেই হৈছে মানুহৰ ধ্বংস আৰু ক্ৰমবিৱৰ্তমান উন্নতি হৈছে মানুহৰ প্ৰগতিৰ সোপান। সেই মানুহ যদি সঁচাকৈ সেই আদিম অৱস্থালৈ প্ৰত্যাৱৰ্তন কৰে, আদিম অৱস্থাটো কি? কেৱল নিজক লৈ ব্যস্ত হৈ থকা যিটো চিন্তা, নিজে খোৱা, নিজে সম্ভোগ কৰা, নিজক লৈ যিটো ব্যস্ত হৈ থকা চিন্তা, সেইটোৱেই হ'ল মানুহৰ আদিম অৱস্থা।
সভ্যতা সংস্কৃতি অহাৰ পিছত মানুহে আজি বাকলি বখল পিন্ধা নাই। তথাপি প্ৰাসংগিকক্ৰমে ক'ব লাগিব ফটা পেণ্ট চোলা পিন্ধিছে। কিন্তু মানুহে যদি সঁচাকৈয়ে সেই পৰিৱৰ্তনশীল অৱস্থাটোক গ্ৰহণ কৰে, মানুহৰ উন্নতি অৱশ্যম্ভাৱী। কিন্তু কেৱল নিজক লৈ ব্যস্ত, খুব বেছি নিজৰ ল'ৰা ছোৱালীকেইটাক লৈ ব্যস্ত যিটো জীৱন, এইটো হ'ব আদিম অৱস্থালৈ প্ৰত্যাৱৰ্তন কৰা চিন্তা। গতিকে আদিম অৱস্থালৈ যদি মানুহ সঁচাকৈ প্ৰত্যাৱৰ্তন কৰে, সেই ইংৰাজী বাক্যটোৱে কোৱাৰ দৰে ধ্বংস অনিবাৰ্য। আজি মানুহৰ মাজত ধ্বংসৰ বাৰ্তা বেছিকৈ প্ৰবাহিত হৈছে, উন্নতিৰ সোপান কমকৈ প্ৰবাহিত হৈছে। সেয়ে আমি আমাৰ নিজৰ উন্নতিৰ কথা ভাবিবলৈ হ'লে আমি সেই সামূহিক চিন্তাত ব্ৰতী হ'বই লাগিব। আৰু সেই সামূহিক চিন্তাতে আমাক পৰোপকাৰী চিন্তাৰ ধৰ্ম গ্ৰহণ কৰিবলৈ কৈছে, যিটো আমাক প্ৰকৃতিয়ে শিক্ষা দিছে। কেনেকৈ চাওক, পৰোপকাৰায় বহন্তি নদ্যাঃ পৰোপকাৰায় দুধন্তি গাৱঃ পৰোপকাৰায় ফলন্তি বৃক্ষাঃ পৰোপকাৰায় শৰীৰম এতৎ। নৈখন যদি কুলু কুলু চৰেৰে স্ৰোতস্বিনী বেগেৰে বৈ গৈছে, উদ্দেশ্য পৰোপকাৰ। যি স্কিম, যি আঁচনিৰ যোগেদি আমি পানী নুলিয়াওঁ কিয়? পানীৰ উৎস নৈখন, আৰু সেই নৈৰ পানী খাই প্ৰাণীয়ে প্ৰাণ ধাৰণ কৰে। গাইজনীয়ে লিটাৰ লিটাৰ গাখীৰ দিছে, তাতো লক্ষ্য ৰাখিব। লিটাৰ লিটাৰ গাখীৰ দিয়াৰ পিছতো গাইজনীয়ে নিজে এটোপা গাখীৰ পান কৰা নাই। অৰ্থাৎ গাইজনীৰো ধৰ্ম পৰোপকাৰ। সেই গাখীৰ খাই মানুহ অমৃতস্য পুত্ৰা এই পৰিচয় দিবলৈ সমৰ্থ হয়। ঠিক সেইদৰে কোৱা হৈছে পৰোপকাৰায় ফলন্তি বৃক্ষাঃ। গছজোপাই লোমালোমে পকা পকা ফল দিছে, তাৰ উদ্দেশ্য পৰোপকাৰী চিন্তা। তাতো লক্ষ্য কৰিব, গছজোপাই পৰ্যাপ্ত ফল দিয়াৰ পিছতো এটা ফলো গছজোপাই নিজে ভক্ষণ কৰা নাই। সেই ফল খাই ক্ষুধাতুৰ প্ৰাণীয়ে প্ৰাণ ৰক্ষা কৰে। সেই ফল খাই প্ৰাণীয়ে স্বাদ ৰস অনুভৱ কৰে। পৃথিৱীৰ সমস্ত সৃষ্ট বস্তুৰে সৃষ্টিৰ উদ্দেশ্য যদি পৰোপকাৰ, তেতিয়াহ'লে সেই পৃথিৱীৰ কোলাতে ডাঙৰ দীঘল হোৱা মানুহো তাৰ পৰা ব্যতিক্ৰম হৈ থাকিব নোৱাৰে। সেইকাৰণে মানুহকো কোৱা হ'ল পৰোপকাৰায় শৰীৰম এতৎ। এই শৰীৰটো যদি সৃষ্টি হৈছে, ইয়াৰ অন্যতম ধৰ্ম হ'ব পৰোপকাৰ। সেয়ে আমি জন্ম তিথি জন্ম দিৱস পালন কৰি মনুষ্য জীৱনটোক সুৰক্ষা দিয়াৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব। কেৱল কেক কাটি মমডাল নুমুৱাই জন্মতিথি পালন কৰিলেই মনুষ্য জীৱনৰ সাৰ্থকতা থাকিব নোৱাৰে। আপোনালোকে দুখ নাপাব, চিৰাচৰিত প্ৰথা শিশুটোক জন্মদিনত চুৰিখন হাতত দি দিয়া হৈছে, তাৰ যোগেদি কেকটো কাটিবলৈ কোৱা হৈছে। অৰ্থাৎ শিশুকালতে তাক কোৱা হ'ল, তই কটা চিঙা কাৰ্যত ব্ৰতী হ। আৰু সেই চিন্তা দিয়াৰ পিছত সি মানুহ মাৰিবলৈ কিয় কুণ্ঠাবোধ কৰিব? আমি মিঠাতেলৰ চাকি গছ লগাই আমাৰ অসমৰ সমাজৰ পৰম্পৰা অনুসৰি আমি যিকোনো অনুষ্ঠান অনুষ্ঠিত কৰোঁ, তাৰ ঠাইত জন্মদিনত মমডাল নুমুৱাই, জ্ঞানৰ বন্তি নুমুৱাই তাক আন্ধাৰৰ বৃত্তলৈ সোমাবলৈ তাক পঠিয়াই দিয়া হ'ল। এই জন্মদিনে আমাক কি শিক্ষা দিছে, আমি সেইবিলাক কথা কিন্তু ভাবি চোৱাৰ প্ৰয়োজন আছে। সেয়ে আমি ক'ব খোজোঁ, মনুষ্য জীৱনটোক সুৰক্ষা দিবৰ কাৰণে
নৈতিক আধ্যাত্মিক সামাজিক চিন্তাৰ প্ৰতিফলন ঘটাবই লাগিব। তেতিয়াহে এই মনুষ্য জীৱনটো সুৰক্ষিত হ'ব আৰু সুৰক্ষিত হোৱাৰ লগে লগে ই পৰম আয়ুস লাভ কৰিব। কিন্তু আজিকালি আপোনালোকে জানে 100 বছৰ পৰম আয়ুসৰ ঠাইত 40-30 বছৰলৈ আয়ুস নামি আহিছে। দুৰ্ঘটনাত পতিত হৈ হওক বা আন প্ৰকাৰে হওক তেনে মানুহৰ মৃত্যুৰ অৱস্থা হৈছে। গতিকে সেয়ে আমি পূৰ্ণ আয়ুস পাবৰ কাৰণে জীৱনটোক প্ৰকৃতাৰ্থত সুৰক্ষা দিবৰ কাৰণে আমি সেই চিন্তাত আবদ্ধ হ'বই লাগিব। আৰু কথা কৈ আপোনালোকক আমনি নিদিওঁ, এটা মাত্ৰ কাহিনীৰে আমাৰ কথাখিনি আমি সামৰণি মাৰিম। সেইটো হৈছে ভীষ্মৰ সৰসজ্জাৰ কাহিনী। সিদিনাখনলৈকে ভীষ্ম সৰসজ্জা ভাওনাখন আমাৰ গাঁৱৰ সমাজত অত্যন্ত জনপ্ৰিয় ভাওনা আছিল। আজিকালি সেই ভাওনা প্ৰায়ে দেখা পোৱা নাযায়। কেতিয়াবা টিভিত বা আন অনুষ্ঠানত তাৰ কথা আমি শুনিবলৈ পাওঁ, দেখিবলৈ পাওঁ। কিন্তু ভীষ্ম সৰসজ্জা ভাওনাখন আমাৰ কাৰণে কিমান জীৱন্ত শিক্ষাৰ এখন ভাওনা চাওক। ভীষ্ম সৰসজ্জাত পৰিছিলে কোনদিনা? আঘোণ মাহৰ শুক্লা নৱমী তিথিৰ দিনা। আৰু ভীষ্মই মৃত্যুক সাৱটি ল'লে কোনদিনা? এমাহ ২৬ দিনৰ মূৰত মাঘ মাহৰ শুক্লা পঞ্চমী তিথিৰ দিনা। আপোনালোকৰ কাৰোবাৰ গাত যদি মাৰণাত্মক অস্ত্ৰৰ আঘাত পৰে আপোনালোক চটফটাই থাকিব। অৰ্জুনৰ নিক্ষিপ্ত শৰে তেওঁক ধৰাশায়ী কৰাৰ পিছতো ভীষ্মই কিন্তু চটফটাই থকা নাই। মৃত্যুৰ দৰে এটা অৱস্থাক এমাহ ২৬ দিনলৈ ঠেলি দিলে আৰু মৃত্যুক ক'লে, মই তোমাক যিদিনাখন মোৰ তৰ্জনী আঙুলিৰে নিৰ্দেশ দিম তুমি সেই মুহূৰ্ততহে মোৰ ওচৰত উপস্থিত হ'বা। কথামতে কাম। ভীষ্মই সঁচাকৈ সেই মাঘ মাহৰ শুক্লা পঞ্চমী তিথিৰ দিনা মৃত্যুক মাতিছিলে আৰু সেইদিনাখন তেওঁ মৃত্যু বৰণ কৰিলে। আৰু সেই দিনটো বাছি লোৱাৰ তাৎপৰ্য আছে, কাৰণ ভীষ্মই ত্ৰিশুক্লত মৃত্যুক বৰণ কৰিছে। ত্ৰিশুক্ল মানে এটা শুক্ল পক্ষ, এটা উত্তৰায়ণ শুক্ল আৰু তৃতীয়টো দিবা শুক্ল অৰ্থাৎ দিনত হোৱা মৃত্যু। এই ত্ৰিশুক্লত যদি মানুহৰ মৃত্যু হয় অনায়াসে তেওঁ পাৰিষদী জীৱন লাভ কৰে। ভীষ্মই সেই ত্ৰিশুক্লত মৃত্যুক বৰণ কৰি তেওঁ পাৰিষদী জীৱন লাভ কৰিছিলে। এতিয়া প্ৰশ্ন আহিলে, ভীষ্মই কেনেকৈ এই অমোঘ শক্তি লাভ কৰিলে? আপোনালোকে জানে, মৃত্যু অৱস্থা অহাৰ লগে লগে মানুহজন ককবকাই থাকে, কেকাই গোঠাই থাকে। কেতিয়া কোন মুহূৰ্তত মৃত্যু হয় তেওঁ ক'ব নোৱাৰে। কিন্তু সেই মৃত্যুক ভীষ্মই ইচ্ছাধীন কৰিছিল, নিয়ন্ত্ৰণাধীন কৰিছিল, কৰায়ত্ব কৰিছিল। তেওঁৰ ইচ্ছামতেহে মৃত্যুক তেওঁ সাৱটি লৈছিলে। কেনেকৈ সম্ভৱ? ইয়াৰ মূল 3টা কাৰণ আছিল। প্ৰথমটো হ'ল ভীষ্মই ব্ৰহ্মচৰ্য ব্ৰত ৰক্ষা কৰি যি সদাচাৰী জীৱন যাপন কৰিছিল তাৰ যোগেদি ভীষ্মই মৃত্যুক ইচ্ছাধীন কৰাৰ ক্ষমতা লাভ কৰিছিল। দ্বিতীয়টো কাৰক আছিল, ভীষ্ম আছিল কায় মন বাক্যেৰে সংযমী পুৰুষ। শৰীৰে সংযমী, মনৰে সংযমী আৰু বচনেৰে সংযমী। আৰু তৃতীয়টো কাৰক আছিল, ভীষ্মৰ হৃদয়ত আছিল কেৱল কৃষ্ণ অনুৰণিত চিন্তা। গতিকে এই কাহিনী আমাক সেই কথা প্ৰমাণ কৰি দিছে। আজি আমাৰ ল'ৰা ছোৱালীৰ মাজতো
আমাৰ অভিভাৱকসকলে যদি এই বাৰ্তা প্ৰবাহিত কৰিব পাৰে, আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীৰ আপোনালোকৰ অকাল মৃত্যু দেখিব নালাগে। আজি আনৰ নহ'লেও মাকৰ বুকুখন দূৰ দূৰকৈ কঁপি থাকে। কেতিয়া জানে? যেতিয়া তেওঁৰ সন্মুখেদি তেওঁৰ ল'ৰা বা ছোৱালীজনীয়ে বাইকখন গাড়ীখন লৈ যায়, তেওঁ ভাবিবলৈ বাধ্য হয় যে দুৰ্ঘটনাত পতিত হৈ মানুহৰ যেনেকৈ মৃত্যু হৈছে, মোৰ ল'ৰা ছোৱালী যে গাড়ী আৰু বাইক লৈ গৈছে, ই সঁচাকৈ সুশৰীৰে ঘৰলৈ। এই অভিভাৱকে যদি সেই সন্তানক প্ৰথমতেই সেই জীৱনৰ মন্ত্ৰ দিলেহেঁতেন, কেতিয়াও বুকুখন দূৰ দূৰকৈ কঁপি নাথাকিলেহেঁতেন। যদি সেই অভিভাৱকে পিতৃ মাতৃয়ে ক'লেহেঁতেন, বোপাই আইজনী তই বিচৰা মতেই মই বাইকখন দিলোঁ, গাড়ীখন দিলোঁ, বা তোৰ উপাৰ্জিত ধনেৰে তই এই সম্পত্তি গোটাই লৈছ, কিন্তু মনত ৰাখিবি তই সদাচাৰী সংযমী আধ্যাত্মিক জীৱনৰ চাবিপাত বুকুৰ মাজত সোমোৱাইহে গাড়ীখন চলাবি, বাইকখন চলাবি। সেই মন্ত্ৰ অভিভাৱকে দিয়কচোন। কেতিয়াও তেওঁ হতাশগ্ৰস্ত হ'ব নালাগে। কেৱল সেয়ে নহয়, তেওঁ সেই ভাৱেৰে যদি গাড়ীখন চলায়, সেই ভাৱেৰে যদি তেওঁ বাইকখন চলায়, তেওঁ সুশৰীৰে সেই নিজৰ ঘৰৰ ল'ৰা ঘৰৰ ছোৱালী ঘৰলৈ ঘূৰি আহিব আৰু 100 বছৰৰ পৰমায়ুস বিনা দ্বিধাই লাভ কৰিব। সেয়ে আমি ভীষ্মৰ কাহিনী আজি আমাৰ এই জন্মতিথিত আপোনালোকক অতি প্ৰাসংগিক বিষয় বুলি ভাবি ব্যক্ত কৰিলোঁ। এই কাহিনী সকলোৱে সাৰোগত কৰক। আমাৰ ল'ৰা ছোৱালীবিলাকক সদাচাৰী সংযমী আধ্যাত্মিক জীৱনৰ শিক্ষা দিয়ক। তেওঁলোকে যদি সঁচা অৰ্থত এই জীৱন যাপন কৰে, দেখিব মনুষ্য জীৱন সুৰক্ষিত হ'ব, সমাজ সুৰক্ষিত হ'ব, অসূয়া প্ৰীতি দূৰ হ'ব, আমি সকলোৱে শান্তি অনুভৱ কৰিম। সদৌ আমাৰ জন্মতিথিৰ নামত এই অঞ্চলৰ ৰাইজে, বিশেষকৈ উৎপল খনিকৰ, সৌৰভ শইকীয়া, প্ৰাঞ্জল কাকতি, মিলন খনিকৰ আৰু বিশেষকৈ পিতামহ স্বৰূপ তোৱাৰাম খনিকৰে যি উদ্যোগ গ্ৰহণ কৰিলে, আমি বাৰে বাৰে তেখেতসকলৰ প্ৰতি কৃতজ্ঞতা নিবেদন কৰিছোঁ। আমি আকৌ কৈছোঁ, আমি ইমানৰ যোগ্য নহয়, তথাপি ৰাইজৰ কাৰণে জীৱন উৎসৰ্গা কৰিছোঁ সেৱা কৰিবলৈ। আপোনালোকে বাৰে বাৰে আমাক আশীৰ্বাদ দিব, এই আশাৰে আমাৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ ভৱেৎ। নমস্কাৰ, নমস্কাৰ, নমস্কাৰ। সমাধানৰ বাৰ্তাবাহী নাৰদৈ যি ৰত্নাকৰক বাল্মীকি কৰিছিল মুহূৰ্ততে বিবেকৰ অনুভৱ। তুমি বাৰ্তাবাহী নাৰদৈ বিবেকক শান্তি প্ৰদানিছিল, ভাগৱত ৰচনাত প্ৰবুদ্ধ কৰি তুমি জ্ঞানৰ বাৰ্তাবাহী নাৰদৈ জিজ্ঞাসুৰ গৰ্ভতে প্ৰাণৰ সিঁচি দিছিল তুমি সঞ্চয় হৈ দিব্য জ্ঞানৰ জ্যোতিৰে জীৱন যুদ্ধৰ কথা ক'বলৈ। তুমি উৎপাদন হৈ গোপী ৰূপী আত্মাৰ মনৰ নাৰদ সঞ্জয় উদ্ভৱ। কাৰণ যিসকল ব্যক্তিক সম্বৰ্ধনা জনোৱা হৈছে সেইসকল সাধাৰণতে প্ৰচাৰ বিহু নিৰ্ভীকতাত সোমাই থকা এগৰাকী শিল্পী। আৰু আমাৰ সদায় সেইটোৱে উদ্দেশ্য নিহিত হৈ থাকে যে আমাৰ জন্ম দিৱস তথা জন্মতিথি সেই নিৰ্ভীকতাত সোমাই থকা লোকসকলক সম্বৰ্ধনা জনাব লাগে। আজি আকৌ এবাৰ সেই সুযোগ
অনুষ্ঠানে আদৰি আনিব লাগে কাৰণ আমি দুৱাৰখনেই খুলি দিছোঁ সেই শিল্পীক সম্বৰ্ধনা জনাই যদি ৰজা কৰে প্ৰজা কৰে তেওঁলোকক ভাল কৰি আগবাঢ়ি লয় আমি ভাবোঁ আজিতকৈ দুগুণ তেওঁলোকৰ উৎসাহ লাভ কৰিব এই মুহূৰ্তত সম্বৰ্ধনা পত্ৰৰ আমি যিটো কবিতা লিখিছিলোঁ আজিৰ পৰা প্ৰায় 15 বছৰ আগতে সভাপতিদেৱৰ নিৰ্দেশ অনুসৰি আমি সেই কবিতাটি নিজে পাঠ কৰিবলৈ গৈ আছোঁ জীৱন চেতনাযুক্ত চিত্ত স্মৃতি অভিজ্ঞতাৰ সমষ্টি মনৰ সহযোগত পৰমাত্মাৰ বিকিৰিত ৰূপধাৰী আত্মা প্ৰৱেশ কৰোঁতে সজাগ লাভ কৰে নিগাজী ঠিকনা জীৱন 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 পিতৃ মাতৃৰ সৌজন্য নিৰ্মিত শব্দ ধাতুৰে গঢ়ে মানুহৰ জীৱন ৰসাতৰত্তু তত মংসা মেদু প্ৰজাতি মৎস্যস্থি তত মজ্জা তত শুক্ৰ সম্ভৱ নদুৱাৰ লক্ষীয়া পুৰঞ্জনক জীৱনে যুগমীয়াকৈ প্ৰতিষ্ঠা কৰে জীৱাত্মাৰ ৰূপত জগত চক্ৰ জীৱনত খোজ দিয়া দিনৰ পৰা সেন্দুৰীয়া অথচ মস্তিক পথৰ সন্ধান বিচাৰি মানুহ মাত্ৰে আগবাঢ়ে অতি দৃঢ়মনা হয় বিবেকীজনে নিৰলস প্ৰচেষ্টাৰে ডাঙৰ দুৱাৰখন খুলি প্ৰৱেশী সন্তপনে জ্ঞানৰ মণিকূট জ্ঞান জ্যোতিৰে পোহৰাই তোলা হৃদয় আকাশখনৰ পৰা নিকটৱৰ্তী স্থানখনত থকা সোণ হেৰিয়া সেই মণিকূটৰ বিধি কৰে মানৱ পূজা অনুভৱ উদাত্ত সেই মন্ত্ৰ উপচাৰেৰে কি কীৰ্তিতত্ত্ব গ্ৰন্থম বনদত্তম পুষ্পম বায়ুতত্ত্বম ধূপম জ্যোতিতত্ত্বম দীপম আত্মতত্ত্বম নৈবেদ্যম ওম পৰমাত্মনে নমঃ বেদিত থকা পৰমাত্মাই তেতিয়া আত্মাক দিয়ে আশ্বাসত বাণী তথাস্তু লব্ধ প্ৰতিষ্ঠিত এনে আচাৰত বুটলিব পাৰি নৈতিক আধ্যাত্মিক সমন্বিত পৰমাৰ্থিক তত্ত্ব চিৰাচৰিত কৰ্মৰ মাজতে এই তত্ত্বই দিব পাৰে সুন্দৰৰ সন্ধান তৃপ্তিৰ সন্ধান বিন্দুৰ পৰা সমুদ্ৰৰ সন্ধান একেলগে থকাৰ সন্ধান এই জীৱন প্ৰাণৱন্ত জীৱন অনুভৱ জীৱন ক'ব পাৰে মাথো এই জীৱনৰ কথা উপলব্ধিৰে অনুভূতিৰে কণা কণা মহাপ্ৰীতিৰে এই জীৱন প্ৰাণৱন্ত জীৱন অনুপম জীৱন অনুপম জীৱন অনুপম জীৱন নমস্কাৰ মামৰা সমষ্টিৰ বিধায়ক তথা পৰিবহণ মন্ত্ৰী মাননীয় যোগেন মোহন ডাঙৰীয়া আজি দিনৰ ভাগৰ সম্বৰ্ধনা সভাখনে অতি সুন্দৰকৈ সুচাৰুৰূপে পৰিচালনা কৰা শিক্ষাবিদ স্বনামধন্য মাননীয় ত্বয়ন খনিকৰ ডাঙৰীয়া ৰাস মন্দিৰৰ লগত জড়িত হৈ থকা তথা যি অনুষ্ঠানৰ লগত জড়িত হৈ থকা সভাপতি সম্পাদক প্ৰমুখ্যে কৰ্মকৰ্তাসকল আৰু আমাৰ অতি শ্ৰদ্ধাৰ ভাওনাপ্ৰিয় দৰ্শক মণ্ডলী আপোনালোক সকলোলৈকে আমাৰ শ্ৰদ্ধা আগবঢ়াইছোঁ আমাৰ মাজত এষাৰ প্ৰচলিত কথা আছে যত বেদ বেদাংগৰ অংগ হৰি নামে কৰে সবাতো সুখাংগ
যিমান বেদ বেদাংগৰ কৰ্মই নকৰক তাক সুখান্ত কৰিব পাৰে হৰিনামে। ভাওনা হৰিনামৰ মূল আধাৰ। তাৰ উদাহৰণ সূত্ৰধাৰে সেই কথা বাৰে বাৰে ভাওনাত উল্লেখ কৰি দিছে। নিৰন্তৰে হৰি বোল হৰি। ভাওনাত ভাৱৰীয়াই অভিনয় কৰিব পাৰে, গীতেৰে ভাওনাৰ বিষয়বস্তু প্ৰকাশ কৰিব পাৰে, শ্লোকেৰেও সেই ভাৱ প্ৰকাশ কৰিব পাৰে, কিন্তু ভাওনাৰ মূল তত্ত্ব হৰিনাম। আৰু সেইকাৰণে সূত্ৰধাৰে বাৰে বাৰে নিৰন্তৰে হৰি বোল হৰি বোল হৰি বোল বুলি কৈছে। আৰু সেই কথাই প্ৰমাণ কৰিছে যে আমি যিকোনো অনুষ্ঠান পালন কৰোঁতে শেষত এষাৰ নামেৰে সম্পন্ন কৰোঁ আৰু নামৰ আধাৰ ভাওনাৰে সুসম্পন্ন কৰিবলৈ চেষ্টা কৰোঁ। আজি দিনৰ যি কাৰ্যসূচী সুচাৰুৰূপে সম্পাদিত কৰা হ'ল তাক সম্পূৰ্ণ কৰিবৰ কাৰণে আয়োজক সমিতি এই ভাওনাৰ আয়োজন কৰিছে আৰু অকণমান পিছতে এই ভাওনা প্ৰদৰ্শিত হ'ব। এই ভাওনাখনৰ নাম নিশ্চয় দুৰ্যোধনৰ অশ্বমেধ যজ্ঞ কুৰ্মবলী পতন। এই ভাওনাখন দেখাৰ লগে লগে আপোনালোক সকলোৱে তাৰ পৰা শিক্ষা বুটলিব পাৰিব। দৰাচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক যি ভাওনা দি থৈ গ'ল, ভাওনাৰ যোগেদি আমি নৈতিক, আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক তথা মূল্যবোধৰ চৰিত্ৰৰ শিক্ষা গ্ৰহণ কৰিব পাৰোঁ। আজিৰ নাটখনিও আমাক সেই শিক্ষাসমূহ প্ৰদান কৰিব। আমি ভাওনাৰ নাট ভাগিৰ ভিতৰলৈ যাবলৈ বিচৰা নাই। দৰ্শকসকলে নাট ভাগি উপভোগ কৰাৰ লগে লগে এই কথাখিনিৰ সঠিক প্ৰমাণ নিজে তুলি ল'ব পাৰিব। আমি এনে আশা ৰাখি কলা কুশলী তথা শিল্পীসকললৈ আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি দৰ্শক ৰাইজলৈ পুনৰবাৰ শ্ৰদ্ধা আগবঢ়াই আমাৰ কথাখিনি মাৰোঁতে সামৰণি মাৰিছোঁ। নমস্কাৰ।